নমস্কাৰ বন্ধুসকল, মই ৰাজকিশোৰ। আপুনি চাই আছে আমাৰ ইউটিউব চেনেল ইনফো লাইফ। বন্ধুসকল, যেতিয়া এজন অপৰাধীক অপৰাধৰ ধাৰা অনুসৰি জাল্লাদে ফাঁচি দিয়ে, ফাঁচি দিয়াৰ আগতে জাল্লাদে অপৰাধীজনৰ কাণত কিবা ফুচফুচাই কয় আৰু ফাঁচি ৰছীডাল ডিঙিত লগাই লিভাৰডাল টানি দিয়ে। আজি এই ভিডিঅ'টোত কথা পাতিম জাল্লাদেনো কি ফুচফুচাই কয় অপৰাধীজনৰ কাণত। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। অতীজৰে পৰা ভাৰতবৰ্ষক মহান দেশ হিচাপে গণ্য কৰি আহিছে, কাৰণ ইয়াত সকলো প্ৰকাৰৰ নিয়ম কানুন বনোৱা হৈছে, যিটো সকলো স্বতন্ত্ৰ দেশৰে থকা উচিত আৰু সকলো নাগৰিকৰে এই কানুন ৰক্ষা কৰাটো কৰ্তব্য। যদি কোনো ব্যক্তিয়ে এই নিয়ম কানুনবোৰ ভংগ কৰে, তেন্তে ব্যক্তিজনক তেওঁৰ অপৰাধৰ ধাৰা অনুসৰি শাস্তি প্ৰদান কৰা হয়। যেতিয়া কোনো এজন অপৰাধীক শাস্তি দিয়া হয়, তেতিয়া কানুনীয় কিছুমান নীতি নিয়ম পালন কৰিব লগা হয়, কাৰণ যেতিয়া এজন অপৰাধীক নিজৰ অপৰাধৰ ধাৰা অনুসৰি শাস্তি দিয়া হয়, তেতিয়া অপৰাধীজন সম্পূৰ্ণ সুস্থ হ'ব লাগিব, চোকাটোৰ হ'ব নালাগিব, আৰু ফাঁচি দিয়া ৰছী, তাৰ আকাৰ, ফাঁচি দিয়াৰ সময় ইয়াত অন্তৰ্ভুক্ত। ফাঁচি দিয়াৰ পাছত যাতে অপৰাধীজনৰ ডিঙিত দাগ নাথাকে, তাৰ বাবে ৰছীডাল ঘিত ডুবাই ৰখা হয় আৰু পকা কলেৰে ৰছীডালত ঘঁহি লোৱা হয়। এই নীতি নিয়মবোৰ পালন কৰাৰ পাছতহে অপৰাধীক ফাঁচি দিয়া হয়। এতিয়া কথা হ'ল, ফাঁচি দিয়াৰ আগত জাল্লাদে অপৰাধীজনৰ কাণত কিনো ফুচফুচাই কয়। হয় বন্ধুসকল, ফাঁচি দিয়াৰ আগত জাল্লাদে অপৰাধীজনৰ কাণত কয় যে মুঝে মাফ कर दो हिंदू भाइयों, राम राम मुस्लिम को सलाम, हम क्या कर सकते हैं, हम तो हुकुम का गुलाम है। এইষাৰ কথা কৈ ফাঁচীৰ ৰছীডাল ডিঙিত ওলমাই দিয়ে আৰু ফাঁচীৰ লিভাৰডাল টানি দিয়ে। এনেদৰে এই নীতি নিয়মৰ মাজেৰেই এজন অপৰাধীক ফাঁচি দিয়া হয়। বন্ধুসকল, যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে কমেণ্ট বক্সত জনাবচোন আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।